শিক্ষামন্ত্ৰী ৰণোজ পেগুক এইদৰে উভতি ধৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষকসকলক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰাৰ বাবে নিম্নগামী হৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষামন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তেওঁলোকৰ স্পষ্ট মন্তব্য যে অনাশৈক্ষিক কামত শিক্ষকক ব্যৱহাৰ কৰাৰ বাবে নিম্নগামী হৈছে শিক্ষা ব্যৱস্থা আৰু ফলাফলো তাৰ উদাহৰণ অনাশৈক্ষিক কামত শিক্ষকক ব্যৱহাৰ কৰাৰ বাবে ফলাফলৰ ক্ষেত্ৰতো নিম্নগামী হোৱা দেখা পোৱা গৈছে আৰু শিক্ষা ব্যৱস্থাত শিক্ষকক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিলে শিক্ষা ব্যৱস্থাও নিম্নগামী হয় আৰু ৰণোজ পেগুৰ সৈতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে আমি মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ সাজু আছো তেওঁ আমাক আমন্ত্ৰণ জনাক মুকলি বিতৰ্কত অংশগ্ৰহণ কৰিবলৈ আমি উত্তৰ দিম যে অনাশৈক্ষিক কামত শিক্ষকক ব্যৱহাৰ কৰিলে কি ক্ষতি হয় এই মুহূৰ্তত মন্তব্য আছে এই মন্তব্য শুনাব বিচাৰিছো টাইম 8ৰ দৰ্শকক বিভাগৰ বিষয়াসকলৰ ব্যৰ্থতা শিক্ষামন্ত্ৰীসকলৰ ব্যৰ্থতা কাৰণ এই কথাটো এইবাৰে প্ৰথম নহয় আজিৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী থাকতেই তেখেতে ঘোষণা কৰিছিল সম্ভৱতঃ 2013 চনত যে আমি সাংবাদিকতা কৰা শিক্ষকসকলক আমি এইবোৰ এৰিব কৈছো আমি ব্যৱস্থা গ্ৰহণ কৰিম একো কিন্তু নকৰিলে এইটোও যে কিবা কৰিব আমি আশা কৰা নাই কিন্তু আমি কৰাটো বিচাৰো কিন্তু এটা কথা আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কৈছে যে শিক্ষকসকল অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিলে কি ক্ষতি হয় এই সম্পৰ্কে তেওঁ মুকলি বিতৰ্কৰ এটা কৰাৰ কাৰণে তেওঁ আহ্বান জনাইছে আমি তেখেতৰ আহ্বান আমি প্ৰত্যাহ্বান আমি গ্ৰহণ কৰিছো আৰু শিক্ষকসকলক অনাশৈক্ষিক কামত ব্যৱহাৰ কৰিলে শিক্ষা ব্যৱস্থা কেনেকৈ ধ্বংস হয় তাৰ ওপৰত বিতৰ্ক তেখেতে আয়োজন কৰক আমি অংশগ্ৰহণ কৰিম আৰু আমি এই কথাটো প্ৰমাণিত কৰিম যে অসমৰ বা ভাৰতৰ গোটেই দেশৰ শিক্ষা ব্যৱস্থাটোত শিক্ষকসকলক অনাশৈক্ষিক কামত লগোৱাৰ বাবেই যে আজি শিক্ষা ব্যৱস্থা বহুত নিম্নগামী হৈছে এই কথাটো আমি প্ৰমাণিত কৰিম বিভাগৰ বিষয়াসকলৰ ব্যৰ্থতা